কানেকশনটো কাট হৈ গ'ল বলা আকৌ এবাৰ ডাইল কৰ আমি এতিয়া চাই আছো জানমণি 2012 কেনেকুৱা অংশ মানে পুৰা ৰিলেট কৰি আছে শ্লোমা কৰি দিছে নাই কোৱা মনৰ কাহিনীটা পেলাই পেলাই আজি আমাৰ অফ টাইমত কি মন গ'ল জানো নাজানো আৰু কেনেকৈ ওলালে টপিকটো সেইটো পাহৰিলোঁ এতিয়া আমি পুৰণি দিনৰ আগৰ চিনেমাবোৰৰ কথা পাতি আছিলোঁ আৰু বহুতখিনি কথা পাতিলোঁ তাৰপিছতে মানে কোনোবা এগৰাকীয়ে ক'লে যে আমি কিবা এখন চাওঁ তাৰপিছত এয়া আমি জানমণিখন লগাই ল'লোঁ আৰু মানে মোৰ ভিডিঅ'টো মানে ক্লিপবোৰ কাটিব মন নগ'ল সেইকাৰণে মই লং ভিডিঅ' বনাই দিলোঁ আৰু চাওঁচোন আমি কি চালোঁ তুমিয়ে হেৰু ভয় পান্দা তুমিয়ে হেৰু মই এনেকে খাওঁ এনে অকমান মজবুত হোৱা লিখা হোৱা লাইভ আহাৰা এই ব্লগ ও দাদা দেউতাও কলা নহয় নহয় মই কৈ যা ধ্ৰুপদী বস্ত্ৰণ কোনে কৈছিল নো বস্ত্ৰ হৰণৰ নিচিনা ধ্ৰুপদী বস্ত্ৰণ ভীমে কৰিছিল ধ্ৰুপদীৰ গিৰিয়ে মই জানো তই জান চাব্বাছ কচোন বাৰু কোনে বস্ত্ৰ হৰণ কৰিলে ৰাৱণে কৰিছিলে ৰাৱণে কৰিছিলে কাটককে দিব এইটো ৰাৱণে কৰিছিলে নাজানো যদি সুধিব লাগে ন ৰাৱণে হৰণ কৰিছিলে তোৰ কোনটি বুজিছ আৰু নাজানিলে তহঁতি কথাবিলাক সুধিব লাগে উস্তাদি মাৰিব নালাগে নহয় ধ্ৰুপদীৰ বস্ত্ৰ হৰণ কোনে কৰিছিলে গম পাৱ এনেধৰণৰ বিষয়বোৰ আমাৰ মাজত প্ৰায়ে ওলাই থাকে আমাৰ ৰুমতো আমি কথা পাতি থাকোঁ লগৰখিনিৰ লগত আৰু দেখিছে আমাক একদম আগৰ দৰে যেতিয়া এডভাৰটাইজটো আহি যায় আমাৰ ৰিয়েকশ্যনটো দেখিলেই সকলোৰে যিটো মানে একদম খং উঠি গৈছিলে নহয় আগতে যেনেকৈ আমাৰ ভিচিডিবোৰ লাগি ধৰে কেতিয়াবা তেনেকুৱা ধৰণে লাগিছিলে আৰু খুব বহুত ভাল লাগিল কিন্তু আমি গোটেইবোৰ নাই বাৰু আজি আৰু সেয়ে আৰু আপোনালোকে কথা পাতেনে এনেধৰণৰ মনত পেলাইনে জানমণি জোনবাই অঞ্জনাক আমাৰ কিন্তু খুব মনত পৰে আৰু সেইবোৰৰ মানে স্থান বেলেগে ল'ব নোৱাৰে আৰু এতিয়াও মানে ভাল লাগে সেই কাহিনীবোৰ সদায় একেসোপাকে পঢ়ি পঢ়ি একদম কাণখন ঘোলা কৰি পেলাইছে সুধিলে কিন্তু একোডাল নোৱাৰা কিয় নোৱাৰি সোধকচোন সোধক আকৌ না ঠিক আছে বাৰু তই প্ৰথমতে মোক কচোন তই ডাঙৰ হৈ কি কৰিবি অ' পাই কি কৰিবি বিয়া পাতিম নহয় তই ডাঙৰ হৈ হবি কি মই সুধিছো তই ডাঙৰ হৈ ঘটিবি কি কইনা দেউতা কিনো কথা ক মই কৈছো তই ডাঙৰ হৈ পেলাই মাৰ বাপেকৰ কাৰণে কি আনিবি বোৱাৰী আনিম বোৱাৰী আনিব খালি জহনি যোৱা আমি মাৰ বাপেৰে হালে তহঁতৰ পৰা কি বিচাৰো নাতি আকৌ নাতি ঐ নৰাধম ঐ তোৰ জীৱনৰ অন্য কোনো লক্ষ্য উদ্দেশ্য নাই নেকি আছে কি আমি দুটা আমাৰ দুটা সুখী পৰিয়াল গতিকে ব্যৱহাৰ কৰক তাৰপিছত আমি গোটেই চিনেমাখন চাই শেষ কৰি এতিয়া ৰুমলৈ যাবলৈ ওলাইছোঁ আৰু বাহিৰত আহি দেখিছোঁ বৰষুণ দি আছে তাৰপিছত আমি লগৰ এটাৰ লগতে বাইকত উঠি আহিলোঁ আৰু আজি ভিডিঅ'টো কেনে পালে জনাব কমেণ্ট কৰি অ'কে বাই